হেল্ল'। হেল্ল', চিনি পাইছানে? কিয় চিনি নাপাম বাৰু, স্মৃতিশক্তি কমা বয়স এতিয়াও হোৱা নাইতো। বাৰু ভালে আছানে? ভালেই দিয়া। তোমাৰ কোৱা, কেনেকুৱা চলিছে সময়বোৰ? মোৰো ভালেই দিয়া, সময়ো ঘড়ীৰ কাটাৰে সৈতে চলি গৈ আছে। তোমাৰ বা আজি মোলৈ হঠাৎ কিয় মনত পৰিল? নাই অ', হঠাতে বুলি নহয়, মনত পৰেই। পিছে তুমিও খবৰ নোলোৱা বাবেহে মই বোলো আজি ময়ে ফোনটো কৰোঁ। বাকী নতুন অফিচত কেনেকুৱা লাগিছে? তাকে, সময়ৰ গতি চোৱাচোন। আগতে তোমাক সকলো কথাই কোৱা মই জানে, আজিকালি তোমাৰ লগত কথা নাপাতা কিমান দিন হ'ল হিচাপেই নাই। সকলোবোৰ ভালেই লাগিছে ইয়াত, ভবাই নাছিলোঁ ইমান সোনকালে সকলোবোৰ আপোন হ'ব বুলি। যি বিচাৰিছিলোঁ সেয়ে পাইছোঁ। সুখী হ'ব আৰু ইয়াতকৈ কি লাগে কোৱা? বহুত ভাগ্যৱান তুমি। বিচৰাখিনি পোৱাৰ ভাগ্য সকলোৰে নাথাকে। পাইছা যেতিয়া সযতনে সামৰি ৰাখিবা সকলোখিনি। মিছাতে দিগদাৰি কৰাৰ বাবে বেয়া নাপাবা। ৰাখিছোঁ দিয়া, বাই। বিচৰাখিনি বুলি নহয়, পোৱাখিনিতে সন্তুষ্ট হ'লে তাতেই সুখী হ'ব পাৰি। বাৰু বাই, ভালে থাকিবা সদায়। ফোনটো থৈ এক হুমুনিয়া ওলাই আহিল নুপুৰৰ। কাৰণ তাই যিখিনি পাই আছে তাত তাই সন্তুষ্ট হ'ব নোৱাৰে। যেতিয়া কাৰোবাৰ পৰা অকল অৱহেলা আৰু গুৰুত্বহীনতাৰ বাহিৰে আন একো পোৱা নাযায়, তেতিয়া পোৱাখিনিতে কেনেকৈ সন্তুষ্ট হ'ব পাৰি? তাই নিবিড়ক সকলোখিনি খুলি কম বুলিয়ে থিৰাং কৰি ফোন কৰিছিল। কিন্তু নিবিড়ক নিজৰ জীৱনটোৰ সৈতে সুখী দেখি তাই কম বুলিও ক'ব নোৱাৰিলে। এইফালে ফোন ৰখাৰ পিছত নিবিড়ৰ এক সন্তুষ্টিৰ হাঁহি ওলাই আহিল। কাৰণ সি ভবা মতে নুপুৰৰ সন্মুখত সি নিজকে সুখী দেখুৱাব পাৰিছে। নিবিড়ে নুপুৰৰ ফোন অহা দেখিয়ে ঠিক কৰিছিল যে এইবাৰ আৰু সি একেটা ভুল নকৰে। নুপুৰ আৰু জংকাৰ একেলগে সুখী, গতিকে প্ৰথমবাৰ অজানিতে সিহঁত দুয়োটাৰে মাজত তৃতীয়জন হৈ যোৱা ভুলটো সি আৰু নকৰে। নুপুৰক ক'ব তাৰ বৰ মন আছিল যে সি এতিয়াও তাৰ ভাল লগা ভালপোৱাবোৰ সেইজনী নুপুৰৰ সৈতে এৰি থৈ আহিছে, যাক আজিও নিজৰ মনৰ মাজত কঢ়িয়াই লৈ ফুৰে। কিন্তু নিবিড়ে নোৱাৰিলে ক'ব, নাইবা ইচ্ছা কৰিয়ে নক'লে। তাৰ এইখিনি অভিনয়ে যদি আন দুজনৰ সম্পৰ্ক এটা আউল নলগাকৈ ৰাখিব পাৰে, তেন্তে সি সদায় এজন ভাল অভিনেতা হোৱাৰ চেষ্টা কৰিব। আনপিনে নুপুৰৰ লগত দিনে দিনে বাঢ়ি অহা কাজিয়াবোৰত অতিষ্ঠ হৈ জংকাৰেও নুপুৰৰ পৰা আঁতৰি থাকিবলৈ অজুহাত বিচৰা হ'ল। এইপিনে জংকাৰৰ পৰা পোৱা এনে চৰম অৱহেলাত বিৰক্ত হৈ নুপুৰে সিদ্ধান্ত লৈয়ে পেলালে।